क'क्राझार सहर दै बिफाननि हा सेख'नानै लानो नागिरनाय सन्दनपालखौ थाबैनो एरेस्ट खालामनांगौनि थाखाय बिटिआरनि मावफुं सोद्रोमा रन्जित बसुमतारी बिथाङा गोख्रों बिथोन होबाय। কি বুঝানে হ্যাঁ ইয়াত জলদি হ্যাঁ এরেস্ট করতা सरकारारि दै बिफाननि हाखौ दखल खालामनो नाजादों गावनि मुलाम्फानि थाखाय सन्दनपाल मुंनि सासे दुथां सुबुङा। दै बिफाननि हा सेख'नानै लानो नागिरनाय सन्दनपालखौ थाबैनो एरेस्ट खालामनांगौनि थाखाय बिटिआरनि मावफुं सोद्रोमा रन्जित बसुमतारी बिथाङा गोख्रों बिथोन होबाय। खौराङाव बे जाथायखौ मोननाय लोगो लोगोनो बिटिआरनि मावफुं सोद्रोमा रन्जित बसुमतारी बिथाङा दिनै हरखाबै जायगायाव फैनानै नायबिजिरफैयो आरो गुबै बाथ्राखौ संदाननानै हा दखल खालामनानै लाग्रा सन्दनपालनि सायाव केस खालामनो गोख्रों बिथोन होनायबो जायो। लोगोसे जायगानिफ्रायनो हा माफिया सन्दनपालखौ कल खालामनानै मावख'आव नुजाथिफैनो बिथोन हरो आरो दखल खालामनाय हानि गासैबो थाला साबिखौ थाबैनो दै बिफाननि मावखुलिसिम गथायना दोननो खावलायो। আমাৰ এইডোখৰ মাটি যোনডোখৰ মাটিত আপোনাৰ সেইটো আমাৰ ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টক আমাৰ কি কয় লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ কিমান চনত দিয়া হৈছিলে 1990 পৰাই এইটো দিয়া আছে আৰু ৱাটাৰ ৰিচৰ্চৰ আণ্ডাৰত আছিলে। কিন্তু বিশেষ এটা কাৰণত আৰ্মিসকলক ইয়াত ৰখা হৈছিল আমাৰ গভৰ্ণমেণ্ট অসমৰ পৰা। কিন্তু আজিৰ দিনত যদি শান্তি ইয়াত আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL চৰকাৰে, এতিয়া শান্তি হোৱা ফলত আৰ্মিৰ প্ৰয়োজন নাই বুলি ভাৰত চৰকাৰে আৰ্মিটো ইয়াৰ পৰা উঠাই লৈ যোৱা হ'ল। কিন্তু আজিৰ দিনত আজি যোৱা 2 তাৰিখৰ পৰা 2 তাৰিখৰ পৰা আপোনাৰ এইটো চলিত মাহৰ 2 তাৰিখৰ পৰা কি পাল বুলি ক'লে সন্দনপালে এই মাটিটো নিজৰ দখলত কৰিবৰ কাৰণে ইয়াত জান্দি গাড়ী ৰাখিছিলে আৰু ইটা বালু কিবা কিবি ইয়াত কঢ়িয়াই পেলাই আনিছে, সেইটো নিজৰ মানে আণ্ডাৰত অকুপাই কৰি আছিলে। আৰু সেই মাটিটো দখল কৰা কাৰণে ইয়াত এজন তেওঁ গুণ্ডা বাহিনীও পঠিয়াইছিলে আৰু এজন ল'ৰা কি নাম আছিলে তোমাৰ আহা ইফালে আহা সেই কি কয় প্ৰণৱ দেৱ, সেই প্ৰণৱ দেৱক ইয়াত মানে গুণ্ডাগিৰি হিচাপে ৰাখিছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আজি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমাৰ কোকৰাঝাৰৰ যে তাহানিৰ পৰাই মাটিৰ দালালি ওলাই আহিছিলে তাৰে এজন আমাৰ সন্দনপালে আছিলে। সন্দনপালে বহুত বছৰ আগৰ চৰকাৰৰ সময়ত তেনেকৈ দালালগিৰি কৰাৰ কাৰণে আমাৰ চৰকাৰৰ সময়তো সেই দালালগিৰিটো কৰিব বিচাৰিছিলে আৰু আমাৰ চৰকাৰী মাটিটো তেওঁলোকে দখল কৰিব বিচাৰিছিলে। কিন্তু আমি গম পাই এইখিনি মাটিটো ৰিকভাৰ কৰিবৰ কাৰণে আমাৰ ৰেচপেক্টেড চাৰ্কল অফিচাৰ আছে ইয়াতে, আপোনালোকৰ ইয়াং ভেৰি এনাৰ্জেটিক এজন মানে ইউথে এখেতে ইয়াত কাম কৰি আছে, খুব মানে পজিটিভলি সমাজৰ কাৰণে এখেতে নিজক ত্যাগ কৰি আছে, আগবঢ়াই আছে সমাজৰ কামৰ কাৰণে। গতিকে আজি আমি সেইটো ৰিকভাৰ কৰিছোঁ। এতিয়া মোৰ কথাটো হ'ল য'ত নেকি ৱাটাৰ ৰিচৰ্চক সেই চাবিটো দিয়া স্বত্তেও ৱাটাৰ ৰিচৰ্চে সেইটো কণ্ট্ৰল কৰিব পৰা নাই। মই আজি অনুৰোধ কৰিছোঁ ৱাটাৰ ৰিচৰ্চৰ আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াও আহিছে নিশ্চয় ন, হয় আপুনি এতিয়া কেছ ফাইল এটা কৰিব লাগে সন্দনপালৰ এগেইনষ্টত। এই মাটিটো কেনেকৈ দখল কৰিব বিচাৰিছিলে আৰু এইটো বিষয়ে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে সন্দনপালৰ নিচিনা বহুত মাটিৰ দালালি আমাৰ অসমত আছে, আমাৰ কোকৰাঝাৰত আছে, বহলপত বিটিআৰত আছে। এইবোৰ দালালবিলাকক আমি কেনেকৈ নাকি লগাব পাৰোঁ ইয়াৰ ব্যৱস্থাটো কৰাৰ কাৰণে আপোনালোকে আমাক সহায় কৰিব লাগিব। দোষী যদি সাব্যস্ত কৰিবলৈ মন নাযায় তাৰ ওপৰত একশ্যন লোৱাৰ এটা আমাৰ বহুতো পথ আছে। গতিকে আপোনালোকৰ মাধ্যমেৰে যিমানখিনি ইলিগেল কাম আমাৰ কোকৰাঝাৰত চলি আছে সেইবোৰ মানে ফ'কাছ কৰিবৰ কাৰণে আপোনালোকে আমাক সহায় কৰিব লাগিব আৰু আমি কামনা কৰিছোঁ নিশ্চয়কৈ আমি ছাকচেছফুল হ'ব পাৰিম। চৰকাৰী হিচাপে ৰেকৰ্ডত আছে। আমি 2 তাৰিখে জইণ্ট ডিমাৰ্কেশ্যন কৰিছিলোঁ, ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, আমাৰ ৰেলাৰ ষ্টাফ আছিলে। আমি তেখেতলোকক সীমাটো বুজাই দিছোঁ, লগতে তেখেতলোকক কৈছোঁ এইটো চৰকাৰী মাটি, আপোনালোকে যি আছে আপোনাৰ চৰকাৰী যি ইউচেজ আছে আপোনালোকে কৰিব পাৰে। তাৰপিছত লগতে এটেচ যোনখিনি এক্সট্ৰা মাটি অলৰেডি এই ছাইডত 669 নম্বৰ দাগৰ যোনটো মাটি আছে সেইটো অলৰেডি জুডিচিয়েল কোৰ্টত কেছ চলি আছে। চ' এইটো ষ্টেটাছ কোটো মেইনটেইন কৰিব লাগে, এতিয়া যি আছে এনেকৈ থাকিব লাগে, সেইটো আমি তেখেতলোকক কৈছিলোঁ। কিন্তু তেখেতলোকে আহি পেলাই নিজে আপোনালোকে দেখিছে ইয়াত CCTV লগাইছে, কিবা কিবি কৰিছে। এতিয়া ডিপাৰ্টমেণ্টে একশ্যনটো ল'ব লাগে। আমি ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টক যেতিয়া দি দিছোঁ, হেণ্ড অভাৰ কৰিছোঁ, তেখেতলোকৰ নামতে আছে, তেখেতলোকৰ বিল্ডিঙো আছে ইয়াতে দেখিছে। এতিয়া তেখেতলোকে এতিয়া
কি হেৰি ৰিয়েকশ্যন দিয়ে বা পুলিচত কিবা FIR লজ কৰি এতিয়া তেখেতলোকক সরকারি মাটি পাব পারে খুব পশ্চিম দিক সেইটো সরকারি থকা সত্ত্বেও এজন মানুহ কেনেকৈ দখল কৰিব সেইটো এতিয়া আপোনালোকে কেনেকৈ আমিতো ডিমাৰ্কেট কৰি দিছোঁ এতিয়া তেখেতলোকে ৱাল দি পেলাই নিজৰ ডিপাৰ্টমেণ্টেলি বিল্ডিং যি বনাওক ৱাল দিয়ক তেখেতলোকে ইউজ কৰক আৰু যোনে হেৰি কৰি দখল কৰিব ট্ৰাই কৰিছে তেখেতৰ এগেইনষ্টত FIR ফাইল কৰক বংশী বিভাগৰ বিষয়াসকলেও ইনফৰ্ম কৰা হৈছে তেখেতলোকেও গম পাইছে এতিয়া ৰিমুভ কৰা হৈছে বেনাৰবিলাক এতিয়া নাই একচুৱেলি গভৰ্ণমেণ্ট লেণ্ড আছিলে তো আগতে এই আগৰ এতিয়া আমাৰ ৰেকৰ্ডতটো প্ৰেজেণ্ট ষ্টেটাছ সেইটো চৰকাৰী লেণ্ড আছে সেইটো হিচাপে আছে 5 বিঘা 2 গঠা 16 লেচা 1969 বা 1950 সেইটো আমাৰ এতিয়া কাৰেণ্ট ৰেকৰ্ড নাই এইটো ছেটেলমেণ্ট অপাৰেশ্যনৰ টাইমত যিটো ৰেকৰ্ড আছে সেইটো আপোনাৰ DLR অফিচত আছে চলি আছে गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइभलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256 गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा साहस आरो गोहोबो होगोन सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन